Hello guys, good morning. এতিয়া বাজিছে 6টা ৰাতিপুৱাৰ আৰু মই ইমান ৰাতিপুৱাই হাজি কাছি ওলাই আছো এফালে যাম আজি ক'ত যাম আপোনালোকক দেখাই যাম ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে যদি মোৰ ভিডিও ফাৰ্স্ট টাইম চাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আগতে চাইছে আৰু সাবস্ক্ৰাইব কৰি থৈছে তেনেহলে বহুত থ্যাংক ইউ কাৰণ এই চেনেলটো মোৰ নতুন হয় ইমান মোৰ সাবস্ক্ৰাইবাৰ নাই তথাপিও যিকেজনে কৰি থৈছে তেওঁলোকক ধন্যবাদ আৰু যোনে নাই কৰা প্লিজ কৰি দিব এইটো এটা মোৰ মেকআপৰ চেনেল হৈছিলে কিন্তু ভাবিলো এতিয়া মাজে মাজে কেতিয়াবা এটা দুটা ব্লগ দি যাম কাৰণ সবে এতিয়া ধৰি লওক লৰাবিলাকে চাবলৈ বেয়া পায় অলপ অকল ছোৱালীবিলাকেহে চাই হেতু কাৰণে ভাবিলো ব্লগ দিলে সবে চাব বিচাৰিব হেতু কাৰণে ভাবিলো স্টাৰ্ট কৰি দিও তাতে আজি এফালে যাবলৈ ওলাইছো নতুন বছৰ বুলি ভাবিলো নতুন বছৰৰ পৰাই স্টাৰ্ট কৰি দিও ভিডিওটো চাই থাকিবচোন হেকলৈকে আৰু যদি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব তেতিয়া হলে অলপ পাছত লগ পাই আছো বাই বাই এতিয়া ঘৰৰ পৰা ওলাই আহিছো গৈ আছো আৰু ভিডিওটো চাই থাকক Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. দেখিছেনে পোৱালিৰ এক্টিং মোৰ ভাগিন হয় আমি এতিয়া ওলাই আহিছো ঘৰৰ পৰা বা ভিনটোহঁতৰ লগত আহিছো আৰু মোৰ নিচাৰ ছোৱালী গৈছে আৰু ভন্টি এজনী আৰু ভাইটি এটা গৈছে শিৱসাগৰত অলপ গৈছিলো তাতে ভিনটোৱে কমলা ললে হিৰো কমলা নে এইটো শিৱসাগৰ কমলা খাওঁ এয়া ভিনটোক দুফুটামান দিছো আৰু শিৱসাগৰ কমলা টেঙা নে মিঠা টেষ্ট কৰিবলৈ পোৱালিয়ে পুৰা নাচি নাচি গৈ আছে অলপ আগত ৰ'বগে লাগিব কিবা এটা খাই ল'ব লাগিব ভোকো লাগিছে অলপ আমি এতিয়া যোৰহাটৰ আইজুং ফেমিলি ধাবালৈ আহিছো এইমাত্ৰ পাইছোহি আৰু ৰাতিপুৱা মানে ব্ৰেকফাষ্ট কৰি লওঁ এখন আমি ইয়াতে এতিয়া ব্ৰেকফাষ্ট কৰিম বহুত ৰ'দ দিছে যেনিবা বাইদেউ এইটো পোৱালি ভিতৰত যাওঁ কি কৰি আছে এফালে চোৱা বাঁহৰ কি খামনো ৰুটি এজনে মালিক আৰু আমাক ফুৰাবলৈ অনা চুৱেটাৰটো যোৰহাট আহিলে আহিব পাৰিব আৰু খানা আহি গ'ল এতিয়া মই খাই আছো ভোকো লাগিছিলে অলপ আৰু এখনত খাই মই ভালে পালো আপোনালোকে যদি কেতিয়াবা যায় সোমাই চাব অলপ চাহ খাই লৈছোঁ কাৰণ চাহ খাই গৈছোঁ যদি আকৌ খাবলৈ মন যায় চাহটো
এয়া পোৱালীয়ে এক্টিং কৰি আছে, এক্টিং মাষ্টৰণী হয় আমাৰ, ক্লাছ কৰিছে। এই ঠাইডোখৰ কোনে কোনে চিনি পাইছে বাৰু কমেণ্টত জনাবচোন। আৰু আমি এতিয়া গৈ আছোঁ, অলপ পাছত গম পাবই আমি ক'লৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। অলপ অলপ পাইছোৱে আৰু অলপ পাছত পামগৈ। 35 কিলোমিটাৰ গম পাইছে চাগে অলপ ক'ত যাম। হ'ব তেতিয়াহ'লে লগ পাই আছোঁ অলপ পাছত। মই ইমান দূৰ নাপাওঁ। আমি এতিয়া পালোহি অৰ্কিড পাৰ্ক, সোমামগৈ এতিয়া। Wow. এই জেগাডোখৰলৈ গৈ খুব ভাল লাগিলে। ইয়াত চব বাঁহেৰে কাম কৰা বস্তু আছে আৰু এইবিলাক বোৱা কাপোৰ শালত লগাই থৈছে আৰু জাপি, তাঁতৰ শাল এইবিলাক দেখিবলৈ পালোঁ। আপোনালোকে যদি নাই যোৱা গৈ চাব, খুব ভাল লাগিলে ঠাইডোখৰ। ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে যদি অহা নাই তেনেহ'লে আহিব পাৰে। নেচাৰেল পুৰা ভাল লাগিছে।
এতিয়া আমি আহিছোঁ কলাচী বিনু খলাল কি আছে ভিতৰত চাওঁগৈ দেখি দৰ্শক বেক কেমেৰা কৰি দেখাই দিছোঁ কাজিৰঙা নাৰ্চাৰী বেম্বো পাৰ্কলৈ আহি আছোঁ আমকে এতিয়া ৰাস্তাটো বৰ এঢলীয়া পুৰা নিজান হৈ আছে সেইটো উল্টাকে আহিছে কোনটো সেইটো চবতকে সৰু বাঁহ গছ ৱৰ্ল্ডৰ ভিতৰত সৰু বাঁহ গছ বৰ খোজ এটা মানে থৰক বৰক হৈ গৈছে বৰ বেক কেমেৰাত দেখাই আছো কলচী বাঁহ সেইটো বাঁহ আপোনাৰ পিছফালে এটা আছে মুলি বাঁহে বাঢ়িব সেইটো ন লাৰ্জেষ্টটো সেই আছিলে আগলৈ সেইটো এটা ডাঙৰ ভেৰাইটি বোম্বাহ কৈ যায় নেকি গাত হৈ বা বুলি কয় গাঁত হৈ এইফালে আহা না তাৰি গাধৈ বাঁহ য়েলো বাঁহটো আছে দুটা ভেৰাইটি আছে এইটো এটা স্মল ইয়াতকৈ ডাঙৰো আছে সেইটো অঁ এইটো হেৰি ন এইটো অকণমান সৰু হৈ আছে এইটো ডাঙৰ হালধীয়া বাঁহ কালাৰটো ধুনীয়া উঠিছে পুৰা ভেৰাইটিজ বাঁহ পোৱালি উৎপাত খাওলাম বাঁহ ৱাও মাতটো শুনিছেনে অঁ চুঙা ভাত বনাই ন সেইজোপা কলা বাঁহ অঁ অঁ দোকানত সোমাইছোঁ এইবোৰ কেনেকে ন এইবোৰ দাম চাগে ন আমি এতিয়া অৰ্কিড পাৰ্কৰ পৰা ওলাইছোঁ এতিয়া মাণ্ডু যাম গৰম উঠি গ'লগে দেই মাণ্ডু গৈ আপোনালোকক লগ পাই আছোঁ গৰম লাগিলে আমি এতিয়া অৰ্কিড পাৰ্কৰ পৰা ওলাইছোঁ এতিয়া মাণ্ডু গৈ আছোঁ আকৌ লগ পাই আছোঁ মাণ্ডু পালোহি এতিয়া ভিতৰলৈ যাম
ওপৰত এইফালে দেখিছা ৰ'দ যাব নিদিলে অকল এখনে যে এতিয়া যাম এতিয়া ক'ৰবাত খামগৈ লগ পাই আছোঁ আপোনালোকক চাই যাব ভিডিঅ'টো কাজিৰঙাৰ পৰা বহুত দূৰ আহিলোঁ ইয়াতে খাম এতিয়া ভিউটো দেখাই দিছোঁ ভিতৰ পৰিৱেশটো দেখাওঁ আপোনালোকক মিডিয়া যাব লাগে চ' খাই বৈ হৈ গ'ল এতিয়া আমি ওলাই আহিছোঁ কেইটা বাজিলে 5:50 এয়া ঘৰলৈ বুলি যাত্ৰা আৰু ভিডিঅ' বনাবলৈ মন নগ'ল আৰু এনেকৈ অলপ আহোঁতে ৰাস্তাটো উঠালোঁ
এয়া বোকাখাটত অলপ ৰ'লোঁ, চাহ খালোঁ আৰু ভিনদৈ ঘৰলৈ বুলি পেৰা আনিলে। মই ঘৰ আহি পালোঁহি। ঘৰ পাওঁতে 11টা মানে বাজিলে। আহি থাকোঁতে তেনেকৈ বিশেষ ভিডিঅ' কৰিবলৈ মন নগ'ল, বহুত ভাগৰ লাগিলে, সেইটো কাৰণে নকৰিলোঁ। আৰু এতিয়া আহি ফ্ৰেছ হৈ শুবলৈ ৰেডি হৈছোঁ। শুলে ক'ব নোৱাৰাকৈ শুম আৰু ইমানেই ভাগৰ লাগি আহিছে। আৰু এইটোৱে আছিলে আজি মোৰ ভিডিঅ'। আপোনালোকে জনাব কমেণ্ট কৰি কেনেকুৱা পালে, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন বছৰৰ সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। তেনেহ'লে বাই বাই, গুড নাইট।